বন্ধুসকল, নিশ্চয় আপোনালোকে কুশলে আছে। আজি পুনৰবাৰ মোৰ পানীফুল গ্ৰন্থৰ পৰা এটা কবিতা আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। শিৰোনাম এসময়ত তুমি। এডাল লতাৰ দৰে এসময়ত তুমি মোক মেৰিয়াই আছিলা। তোমাৰ সেই অভিমানী স্পৰ্শত দ্ৰাব্য হৈ পৰিছিল মোৰ অনন্ত বিষাদ। তেতিয়াও কেতিয়াবা তোমাক অচিনাকি যেন লাগিছিল। তথাপিও তোমাৰ অনুপস্থিতিৰ কথা ভাবিলে মই ভাঙি পৰিছিলোঁ। কথা সিমানতেই শেষ হোৱা হ'লে কিজানি ভালেই আছিল। ছাঁৰ দৰে এসময়ত নিয়ত তুমি মোৰ সৈতে আছিলা। মই আপ্লুত হৈছিলোঁ তোমাৰ ধীৰ স্থিৰ শান্ত স্বভাৱ। গোপনে তোমাৰ ভিতৰত অতৃপ্তিৰ হাহাকাৰ। তুমি সৰ্বহাৰাৰ কথা কৈছিলা, অথচ জিৰাফৰ দৰে ডিঙি মেলি জোনাক চাইছিলা। মোৰ এই উৱলি যোৱা ঘৰটোত তুমি শান্তি বিচাৰি আহিছিলা। স্বপ্নৰ নদীত তৰিছিলা পাল, শৰীৰত তোমাৰ বৰ্ণিল পছাদ। এই দোদুল্যমান স্থিতিয়ে মোক ভবাই তুলিছিল যদিও তোমাৰ অনুপস্থিতিৰ কথা ভাবিলে মই ভাঙি পৰিছিলোঁ। মই ভাঙি পৰাৰ সপক্ষেও ভালেমান যুক্তি আছিল। দুখৰ দিনত ৰমন্থন কৰিব পৰাকৈ তুমি আছিলা এটা অভাৱনীয় বিষয়। এটা কবিতাৰ জোখেৰে মোৰ আৱেগক গধুৰ কৰিব পৰা কৌশল তোমাৰ আয়ত্তত আছিল। মোৰ প্ৰিয় বিষয়ক সকলো কথাই তুমি সযতনে সাঁচিছিলা। চিকুনাই দিছিলা সেতেলি, সংৰক্ষণ কৰিছিলা কবিতাৰ পাণ্ডুলিপি, আনকি ডায়েৰী। আচলতে ইয়াতকৈও গাঢ় আছিল তোমাৰ সৈতে মোৰ সম্পৰ্ক, যি কথা মই কবিতাৰ ভাষাৰে লিখিব নোৱাৰো। ইমানৰ পিছতো যি কথা ভাবিব নোৱাৰি সেয়াই ঘটিল অৱশেষত। এদিন তুমি হৈ গ'লা মই কেৱল স্মৰণ কৰিব পৰাকৈ এটা মাথো অনুভৱৰ কবিতা। ধন্যবাদ।